দুপৰীয়া ভাত খালেনে? আমাৰ খোৱা বোৱা হৈ গ'ল আৰু এতিয়া ধুনীয়াকৈ খুৱাই লওঁগৈ। তাই যিহেতু দুপৰীয়া অলপ শুৱে, এতিয়া তাইক খুৱাওঁগৈ আৰু কাপোৰ অলপো চাৰ্ফত দি থৈছোঁ ধুবলৈ কাৰণে, অলপ ধুলোঁ। সেইখিনি ডাং ভৰ্তি হৈ আছে একদম, চাবচোন দেই, পূৰা মেলি থৈছোঁ। এয়া দেখিছে, ইয়াৰ পৰা বুলি একেই তালৈকে আছে আৰু এইফালেও আছে। আৰু ঘৰত জেগা নোহোৱাৰ কাৰণে ওচৰৰ মানুহ ঘৰতে অলপ মেলি দিছোঁগৈ আৰু বাকীখিনি তাইক খুৱাই লওঁগৈ, তাৰপিছতহে ধুম। সেয়া আৰু তাইক চাওকচোন, কি লৈ আছে এইটো হাতত? কি হয়? নামটো কি? হা? কি কি? ভালকৈ কোৱা, নুশুনিলে চাওঁ। দেখুৱাই দিয়া, কি হয় এইটো দেখুৱাই দিয়াচোন, এবাৰ দেখুৱাই দিয়াচোন। এইটো দেখুৱাই দিয়াচোন, কি হয় চাওঁ। কি হয় চাওঁ? কি হয় এইটো? তামোল। কোনে খাব? সৰু পোৱালি তামোল নাখায় দেই, নাখায় নাখায়। সৰু পোৱালি তামোল নাখায় নহয়। ধুনু ছোৱালী, আমাৰ ধুনু ছোৱালী তামোল নাখায়, হয়নে নহয়? অঁ, তুমি কাটিবা, তুমি নাখাবা দেই। হ'ব দিয়া দেই। তামোল মানে অকণমান খাওঁ, ভাত খাইছিলোঁ যিহেতু অকণমান খাওঁ বুলি খুজিলোঁ আৰু তাই গোটাকৈ লৈছে, কাটি দিব লাগে তামোলটো। তাই লৈ আছে, তাইহে মোক কাটি দিব বোলে তামোল খাবলৈ।